भारी सुना लग गया जी लास्टत नहीं देखा चीटिंग करता है तू लो मांग उठाई নাই দে কেলা বহি লং নহ'লে হ'ব তই খা গোৱা লগাই খাই থাক গোৱা লগাই খাই থাক ঐ দাদা ফ্ৰীতে তেল পাই ঘূৰি আছে আৰু ন আজি হৈছে 2024 একেবাৰে শেষৰটোৰ দিন 31 ডিচেম্বৰ তো সেইকাৰণে আমি গোটেইখিনি লগৰে মিলি আজি এটা খানাৰ প্লেনিং কৰিছোঁ আৰু ইফালে আমাৰ অপূৰ্ব ভাইও আহি পাল তো গাঁৱৰ পৰা হাঁহ দুটা কিনি ল'লোঁ আৰু আমাৰ ফালে হাঁহৰ দাম হৈছে জোৰা 700 টকা তো আপোনালোকৰ ফালে কিমান দাম সেইটো কমেণ্ট বক্সত জনাই দিব পাৰিলে কাৰণ আপোনালোকেতো খানা চানা খাইছে চাগে আৰু কি হয় মানে আমাৰ গোটেইখিনি লগৰে হাঁহ চাহ কটা মেলা কৰিব নোৱাৰে মানে গোটেইখিনি এলেহুৱা তো সেইকাৰণে কি হ'ল আমি মাংসৰ দোকানতে যাই মাংসখিনি কাটি লৈ যাম মানে তাৰ কাৰণে পইচাও দিব লাগিব বাৰু এক্সট্ৰা মানে আমাৰ খানাত মিনিমাম 10-12টা লগৰ আহিব গতিকে দুটা হাঁহেটো নহ'ব তো সেইকাৰণে চিকেন অলপো লগত লৈ ল'ব লাগিব আৰু হাঁহটো এতিয়া আমি কাটিবলৈ দিওঁ বাকী সকলোকে নতুন বছৰ শুভেচ্ছা জনালোঁ যাতে 2025টো সবৰে ভালে যাওক আমি খানাটো প্লেনিং কৰি থাকোঁতে ভাবিছিলোঁ যে গাহৰিও 2-3 কেজি মান লৈ ল'ম কিন্তু কি হ'ল মানে আমাৰ ইয়াতে যেতিয়া তেতিয়া গাহৰি পোৱা নাযায় যেতিয়া বজাৰ হয় তেতিয়াহে পোৱা যায় আমাৰ মানে ইয়াতে এনেকৈ চাৰিআলিত গাহৰি কাটি নেবেচে আমাৰ ফালে তো বহুত দূৰত যাব লাগে তো সেইকাৰণে মানে এতিয়া চিকেনে লৈ ল'ব লাগিব আৰু হাঁহকেইটা কিন্তু তেল হৈছে তো ফাইনেলি মাংসখিনি কটা হৈ গ'ল এতিয়া যাওঁ আৰু দুটা লগৰে ৰখি আছে মানে সিহঁতৰ ঘৰৰ পৰা সিহঁতক পিক আপ কৰিব লাগিব তো যাওঁ এতিয়া সিহঁতক ঘৰৰ পৰা উঠাই লওঁগৈ তো লগৰ দুটাক উঠাই লৈ ল'লোঁ আৰু এতিয়া চাওক মানুহ কিমান হ'ল গাড়ী পূৰা ফুল হৈ গৈছে আগৰ চিটত দুটা বহিছে মানে মোক গিয়াৰ লগাবলৈ অসুবিধা হৈ গৈছে তো একো নাই বেছি দূৰ বাট নহয় অলপমানহে তো যাওঁ আমাৰ ইফালে আমাৰ নৱ ভাই বজাৰ কৰি আছে বাকী বজাৰখিনি তো ফাইনেলি আমাৰ গোটেই বজাৰখিনি হৈ গ'ল আমাৰ নৱ ভাই মানে গোটেই বজাৰখিনি ৰেডি কৰি থৈ দিছে আহি জাষ্ট আমি পইচাহে দিব লাগে তো হৈ গ'ল এতিয়া যাওঁ আৰু খানা জেগা আৰু এই আগত মানে পুলিচৰ চেকিং বহি আছিল তো আমাৰ লগৰ এটাক ধৰিলে সি বাইক লৈ আহিছিল তাৰ কি হ'ল চাওক না भारी सुना लग गया जी लास्टत नहीं देखा चीटिंग करता है तू মানে এক্সট্ৰা সাইলেন্সাৰ নাই লগোৱা কিন্তু মানে সাইলেন্সাৰটো অলপমান কাটি লৈছিল তো সেইটো কাৰণে হ'ল পুৰা মানে 10,000 টকা ফাইন লগাই দিল তো ফাইনেলি মেইন লোকেশ্যনত আমি আহি পাই গ'লো নদীৰ পৰা ধুনীয়া এটা লোকেশ্যন আৰু ইফালে লগৰ দুটা মানে চব্জি কাটি আছে আৰু ইফালে দুটা মানে গাঁত খান্দি আছে জুই লগাবৰ কাৰণে মানে গোটেইকেইটা এলেহুৱা কাম কৰোঁ নকৰোঁকৈ কৰি আছে আৰু ইফালে এটা পাৰ্টিয়ে খানা খাই আছে তো আপোনালোকে এবাৰ পিকনিক খাবলৈ কোনটো প্লেচত গৈছে প্লিজ এবাৰ কমেণ্ট বক্সত জনাই দিব কাৰণ আমাৰতো পইচা পাতি নোহোৱা মানুহ ভাই ঘৰৰ কাষতে বালিচৰতে পিকনিক খাই আছোঁ তো আপোনালোকে পাৰিলে প্লিজ এবাৰ কমেণ্ট বক্সত জনাই দিব লো মাংস উঠাই নাই চৌপা ওলাই কোৱা টেষ্টটো বেলেগ নাম কেনেকুৱা দে কেলা বহি লং নহ'লে হ'ব তই খা গোৱা লগাই খাই থাক গোৱা লগাই খাই থাক তো আমি এতিয়া গোটেইখিনি লগৰে মিলি মানে এপিচ এপিচকৈ টেষ্ট কৰি আছোঁ চবেই খালে মই নাখাং দে মানে ঘৰৰ পৰা নিওঁতে মোবাইলটো ফুল চাৰ্জে কৰি নিছিলোঁ কিন্তু তাৰ গৈ পোৱালৈকে মানে ভিডিঅ' চিডিঅ' কৰিলোঁ ফটো চটো মাৰিলোঁ বহুতখিনি তো ফোন চাৰ্জ নাইকিয়া হৈ গ'ল পূৰা একেবাৰে তো সেইকাৰণে ভাত খোৱাৰ ক্লিপখিনি কৰাই নহ'ল তো আমি এতিয়া গোটেইখিনি লগৰে মিলি ঘৰলৈকে গৈ আছোঁ আৰু তো নেক্সট ডে চাওক তামোল গছত তামোল বেপাৰী উঠি আছে মানে ঘৰৰ তামোলকেইটা বেচি দিলোঁ মানে বহুত দিন হ'লে এই বেপাৰী কেইজন আহিয়ে থাকে মানে আমাৰ ঘৰলৈ তামোলকেইটা বেচিব নেকি মানে তেওঁলোকে আগৰ পৰাই আমাৰ ঘৰৰ পৰা তামোল চামোল নি থাকে তেনেকৈ আৰু এই গোটেইখিনি তামোল বেচি দিলোঁ 5,200 টকাত তো আপোনালোকে তামোলখিনি এবাৰ চাওক তো লছ হ'ল নে লাভ হ'ল আপোনালোকে এবাৰ জনাই দিব আৰু ইফালে গাড়ীখন ৱাছ কৰিবলৈ লৈ আনিছোঁ মানে বহুত দিন হ'ল গাড়ীখন ধোৱা হোৱাই নাছিল পূৰা চলাইহে আছিলোঁ সেইকাৰণে পূৰা ধূলি চলি সোমাই হাহাকাৰ হৈ আছে তো সেইকাৰণে আজি পূৰা ধুনীয়াকৈ ৱাছ কৰি ল'লোঁ আৰু এতিয়া যাওঁ ঘৰলৈকে লৈ যাওঁ আৰু ঘৰৰ পৰা মানে বৰদোৱালৈকে যাব লাগিব ঘৰৰ গোটেইখিনি ফেমিলি আমাৰ বৰদোৱালৈকে যাব তো ঘৰৰ চব মানুহ ওলাই ৰেডি খালি মা নাযায় আৰু পেহী নাযায় মানে আৰু কেইজনমান মানুহ যোৱা কথা আছিল চ' তেওঁলোকে নাযায় তো সেইকাৰণে মোৰ গাড়ীখন নিনিওঁ ভাবিছিলোঁ মোৰ গাড়ীখনো লৈ যাম কিন্তু তেওঁলোকে নাযায় যিহেতু এনেই দুখন গাড়ী নি লাভ নাই তো সেইকাৰণে ভিন্দ গাড়ীখনতে যাম আৰু ইফালে আমাৰ পোৱালিকেইটা চাওক না কেমেৰা দেখি কেনেকুৱা কৰি আছে এইবিলাক ডাঙৰ হ'লে এইকেইটা মানে ব্লগাৰে বনিব আৰু পূৰা আৰু ইফালে আমাৰ এলিজা ফালে চাওক এবাৰ
পুৰা স্মাইল দি আছে আৰু আমি ইয়াতে পেট্ৰল পাম্পত আহি পেট্ৰল ভৰাবলৈ সোমালোঁ কিন্তু ইয়াতে চাওক না পুৰা বাইক ভৰ্তি আছে ঐ দাদা ফ্ৰীতে তেল পাই ঘূৰি আছে আৰু ন নহ'লে ঘৈণীয়েকহঁতক চাগে অৰুণোদয় আঁচনিটো ফ্ৰীতে দি দিব এইবাৰ সেইকাৰণে পুৰা ঘূৰি আছে ফ্ৰীতে তেল পাইছে তো ফাইনেলি আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱা আহি পাই গ'লোঁ আৰু ইফালে বৌহঁতে কিবা কিবি কিনি আছে সেৱা কৰিবৰ কাৰণে দোকানৰ পৰা আৰু ইফালে ভিনদেউ বাহঁতো কিনি আছে মানে ধূপ চুপ বুট চুট কিনি লৈছে আৰু সেৱা কৰিবৰ কাৰণে আৰু ডাঙৰ বাই ফোন কৰিছে মানে আমাৰ বাহঁতৰ ঘৰ বেছি দূৰ নহয় ইয়াৰ পৰা আমাৰ বাহঁতৰ ঘৰ ইয়াতে তো তাতো সোমাই যাব লাগিব তো আমাৰ বস্তুখিনি লোৱা হৈ গ'ল তো এতিয়া যাওঁ আৰু ভিতৰলৈ সেৱাটো কৰি লওঁ তো ভিতৰত সোমাই কি ধুনীয়া এটা পৰিৱেশ চাওক না আপোনালোকে তো আপোনালোকে কোনে কিমানবাৰ বৰদোৱালৈ আহিছে প্লিজ এবাৰ পাৰিলে কমেণ্ট বক্সত জনাই দিব আমি বাৰু মাজে মাজে ইয়াতে আহিয়ে থাকোঁ খালি ভিডিঅ' চিডিঅ' কৰা নহয় এতিয়া ভিডিঅ' পূৰা কৰি আপোনালোকক দেখুৱাই দিছোঁ তো আপোনালোকো আহিব যদিহে অহা নাই বৰদোৱালৈ আহি এবাৰ চাই যাব সেৱা চেৱা কৰিব মনটো ভাল লাগিব এতিয়া বাৰু ইয়াতে ইমান মানুহ অহা নাই কিন্তু ফাকুৱা টাইমত বহুত বেছি মানুহ হয় পুৰা ভিৰ হয় সেইটো টাইমত আপোনালোকে আহিব কি ধুনীয়া লাগে মানে আহি সেইটো টাইমত তো আপোনালোকে যদি কেতিয়াবা টাইম পায় প্লিজ এবাৰ আহিব ইয়ালৈ ধুনীয়া এটা পৰিৱেশ আৰু বহুত কিবা কিবি বস্তু ইয়াতে বনাই আছে আপোনালোকে আহিব চাই যাব আৰু মানে এই বৰদোৱা পুখুৰীটোত কি ডাঙৰ ডাঙৰ মাছ আছে চাওক না এবাৰ ইয়াতে মই মুড়ি কিনি দিছিলোঁ মাছ মানে বহুত ডাঙৰ ডাঙৰ মাছ আছে ইয়াতে তো বৰদোৱাৰ পৰা ওলাই মেলি আমি বাহঁতৰ ঘৰ আহি পালোঁ আৰু ইয়াতে আমি কিছু সময় থাকি ঘৰলৈ গুচি যাম আৰু তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ তো নেক্সট আৰু এটা ভিডিঅ'ত সকলোকে লগ পাম যদি চেনেলটোত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ দিছোঁ সকলোকে বাই বাই